নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আন এটি ফোন আনবক্সিং কৰিবৰ কাৰণে লৈ আহিছোঁ। এই ফোনটো হ'ল চেমচাঙৰ চেমচাং M30s, একেবাৰে নতুনকৈ লঞ্চ হৈছে। আমাজনত ছিলে আৰু প্ৰাইম মেম্বাৰ হোৱাৰ কাৰণে মই এদিন আগতে পালোঁ। গতিকে আহকচোন আমি এতিয়া এইটো আনবক্সিং কৰোঁ। মই লৈছিলোঁ অপেল ব্লেক কালাৰ, যিটো কালাৰ ইয়াতে বৰ ধুনীয়া লাগিছে। আৰু আপোনালোকে ইয়াৰ লগতে পাব Type-C ফাষ্ট চাৰ্জাৰ, যি নেকি আপোনাৰ ফোনটো খুব কম সময়ৰ ভিতৰতে ফুল চাৰ্জ কৰি দিব পাৰিব। আৰু ইয়াৰ লগতে কিছু ইয়াৰ নথি পত্ৰ পাব, মানে ইউজাৰ গাইড। আপোনালোকে পাই আছে 48 MP, 8 MP আৰু 5 MP সৈতে ট্ৰিপল কেমেৰা উইথ আল্ট্ৰা ৱাইড এংগল মোডৰ সৈতে, আৰু ইয়াৰ ফটো বহুত ভাল হয়। আৰু ফ্ৰণ্ট ফেচিং কেমেৰা হ'ল আপোনাৰ 16 MP। আৰু ইয়াতে পাব আপোনালোকে 4GB ৰেম আৰু 64GB ROM। আৰু ইয়াতে আপোনালোকে পাব ডেডিকেটেড SD কাৰ্ড স্লট। আপোনালোকে দুইখন চিম ভৰাই তাৰ লগত SD কাৰ্ড স্লটো ইয়াতে স্পেচ আছে ফৰৱাৰ্ড। গতিকে আৰু এতিয়া মেমৰি লৈ কোনো চিন্তা কৰিব নাই। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।